অসমীয়া হিচাপে থলুৱা এসাঁজ খাবলৈ কাৰোবাৰো মন নাযায় নহয়নে? সেয়েহে মই আজি বনালোঁ কলমৌৰ সৈতে মাছৰ আঞ্জা। প্ৰথমতে মই মাছখিনি ধুনীয়াকৈ হালধি, নিমখ আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰেৰে মেৰিনেট কৰি সেইখিনি তেলত ভাজি ল'লোঁ আৰু তাৰপাছত মই একেখিনি তেলতে দি দিলোঁ পিঁয়াজ, এটা কেঁচা জলকীয়া আৰু আদা নহৰুৰ পেষ্ট। আদা নহৰু কেঁচা গোন্ধ যোৱাৰ লগে লগে মই তাত দি দিলোঁ এটা আলু আৰু আলুটো কিছু সময় ভাজি উঠাৰ পাছত মই তাত শাকখিনি এড কৰি দিলোঁ। শাকখিনি এড কৰাৰ পাছত মই ঢাকোন লগাই দিলোঁ শাকখিনি সিজিবলৈ আৰু 5 মিনিটমান পাছত ঢাকোনখন উঠাই মই তাত দি দিলোঁ নিমখ, লগতে হালধি আৰু অকণমান জিৰা গুড়ি। সেইখিনি দি মই পুনৰ সেইখিনি মিক্স কৰি ল'লোঁ আৰু তাৰপাছত তাত দি দিলোঁ এটা কুটি ৰখা বিলাহী। বিলাহীখিনি দি মই পুনৰ এবাৰ ঢাকোন লগাই দিলোঁ সেইখিনি ধুনীয়াকৈ সিজিবৰ কাৰণে আৰু তাৰপাছত মই তাত পানী এড কৰিলোঁ। পানীখিনি উতল অহাৰ পাছত মই তাত দি দিলোঁ ভাজি ৰখা মাছখিনি আৰু এয়া পাৰফেক্ট থিকনেছ অহাৰ লগে লগে ৰেডি হৈ গ'ল মোৰ কলমৌৰ সৈতে মাছৰ আঞ্জা। ৰেচিপিটো ট্ৰাই কৰি কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।